আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে। মই মামীয়ে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। মানে এফালে যাম শিৱসাগৰ চাইডে, আপোনালোকো দেখাম ক'ত যাম কি কৰিম, চাই থাকিব শেষলৈকে ভিডিঅ'টি। আৰু এয়া বস্তু ৰেডি কৰি ল'লোঁ ধুনীয়াকৈ, আৰু এতিয়া যাম আৰু এয়া আমি ৰেডি হৈ গ'লোঁ যাবলৈ। এতিয়া শিৱসাগৰ চৰাইদেউলৈ যাত্ৰা কৰি গৈ আছোঁ। ৰাতিপুৱাই ওলালোঁ, ৰাতিপুৱা 7:30 বজাতে আমি ওলালোঁ আৰু 7:30 বাজিল। 7:30 বজাৰ পৰা ওলালোঁ আৰু এতিয়া গৈ আছোঁ চৰাইদেউ। শিৱসাগৰত আমাৰ সৰু বাহঁতৰ ঘৰ আছে। এয়া আৰু চাওকচোন ইমান ধুনীয়াকৈ ৰুবলৈ একদম হেৰি কৰি থৈছে, হাল বাৰি থৈছে, সেউজীয়া সেউজীয়া আৰু ৰুই লাগিছে, কিমান ভাল লাগিব। এনেকৈ গৈ আছোঁ আৰু এনেকৈ। আৰু শিৱসাগৰ চৰাইদেউ আমাৰ সৰু বা ঘৰ আছে, মানে মোৰ মিষ্টাৰৰ সৰু বা ঘৰ, আৰু তালৈ যাওঁ। আৰু তাত কি কি কৰিম আপোনালোকক দেখাই যাম, চাই থাকিব শেষলৈকে। আৰু এইফালে সেউজীয়াৰ মাজে মাজে আমি গৈ আছোঁ। এইডোখৰ প্ৰিয় মোৰ ঠাই, মানে বাহিৰৰ ঘৰলৈ যাওঁতে মানে এইডোখৰ মই ভিডিঅ' কৰোঁৱে, মানে ইমানেই ভাল লাগে। দুয়োফালে সেউজীয়া সেউজীয়া আৰু মাজতে ৰাস্তাটো ইমানেই ধুনীয়া লাগে। মানে মোৰ সেউজীয়া ঠাই প্ৰিয় বুলি মই আপোনালোকক কওঁৱেই, আৰু সঁচাকৈ বহুত প্ৰিয় হয়। চাহ বাগিচাৰ মাজে মাজে যাবলৈ কিমান ভাল লাগে, আৰু সেউজীয়া হৈ থাকিলে আৰু ভাল লাগে। চাহ বাগিচাবিলাক ইমান ধুনীয়া ঠাই, বৰ ভাল লাগে এইবোৰ ঠাই। আৰু আহি আমি সৰু বাহঁতৰ ঘৰ পাই গ'লোহি চৰাইদেউ, আৰু আমি আহি পাই গ'লোহি বাহঁতৰ ঘৰ। বাহঁতৰ ঘৰ শিৱসাগৰ চৰাইদেউ হয়। পালোহি। এইফালে আমাৰ সৰু বা ছোৱালী হয়। হাই পিডিয়া, হাই হাই। এইটো বাহঁতৰ একুৰিয়ামটো, মাছকেইটা ডাঙৰ হৈছে আৰু যোৱাবাৰ আহোঁতে অলপ সৰু সৰু আছিলে, এতিয়া অলপ ডাঙৰ হৈছে। আৰু এইফালে ডাইনিংখন। বাহঁতে আমি মানে বাহঁতলৈ ঘৰলৈ অহা মানে সিদ্ধান্তটো হোৱাই নাছিলে, পটককেনে ঘপকৈ অহা হ'ল। মানে কেলৈ আহিলোঁ আপোনালোককতো জনোৱাই নাই। মানে বাবোৰৰ ল'ৰা এটা এতিয়া বেছিদিন হোৱা নাই হ'ল, তাৰপিছত আমি অহা নাছিলে। অপু কোনে জন্ম হওঁতে মানে অপুহঁতে আহিছিলে, অপু আৰু মাজুবা আহিছিলে। মা পাপা মই অহা হোৱাই নাছিলে। আৰু মেডিকেললৈ মানে এইফালে পাপা বহি আছে, মেডিকেললৈ মানে জীওক আনিবলৈ দিগদাৰ যে, সেইবাবে
আৰু এতিয়া আমি জাল দিব অহা নিচিনা হৈছে আৰু নিয়ক চাবলৈ আহিছোঁ নতুন বেটাটো দেখাম বাৰু নিয়ক আৰু এইফালে ছিংগল ৰুম এনেকৈ পূৰা গৰম বেটাকো কাপোৰ চাপোৰ সলকাই দিলোঁ বেটাও একদম পূৰা গৰম পাইছে আমনি কৰি আছে সিও আৰু নিৰ বেটাক দেখাম দেই এয়া আমাৰ নিৰ বেটা শুই আছে এইফালে আৰু এইফালে যোগা কৰি আছে আৰু এইফালে আমাৰ সৰু বাজনী হেল্ল' কৈ দিয়া হেল্ল' আৰু এইফালে ডাঙৰ বা কালিয়ে আহিলে হেল্ল' চব্জি বনাই আছে এইফালে লোকেল মুৰ্গী আৰু এইফালে কি বনাইছা গাহৰি ন গাহৰি বনাই আছে এইফালে লোকেল মুৰ্গী আৰু এইফালে লেটা ভাজিব আৰু ফালি থৈছে মায়ে কচুৰ চব্জিটো ইয়াতে বনাই আছে কচু জাল এইফালে কচু দিয়াই নাই বাৰু লোকেল মুৰ্গী ফ্ৰাই কৰিয়ে আছে তাৰপিছত কচু দিব আৰু এইফালে মায়ে নাতিয়েকলে কচু জাল বনাই আছে কচুখিনি ৰেডি কৰি থৈছে বইল কৰি দিব আৰু হ'লে মানে মায়ে বনাই আছে বনাই ল'ম আৰু এতিয়া পুৰা গৰম হৈ আছে আৰু দেখাই থাকিম আৰু এইফালে আমাৰ বেটা আমাৰ ডাঙৰ বা বেটা এইয়া হাই কৈ দিয়া বেটা বেটা আমনি পাই আছে ন খেলিবলৈ লগ পোৱা নাই বেটা জিউহঁতে শুই গ'ল জিউ বেটাহঁতে আৰু এইফালে মাছ ইমান ধুনীয়া ধুনীয়াকৈ মাছ এইফালে নিয়ম ধুনীয়াকৈ কৰি আছে এইফালে ভিন্দু মায়ে সেয়া কৰি আছে এনেকৈ এবাৰ মই দিলোঁ এবাৰ মায়ে দিছে কৃষ্ণ প্ৰভু নাজানো যাম দিয়া আৰু ন যাম দিয়া বাই বাই কৈ দিয়া তোমালোকক আমি বিদায় দিম আৰু এতিয়া ধুনীয়াকৈ প্ৰথম বাই বাই কৈ দিয়া আৰু এইফালে আমাৰ বাই বাই দেই বাই বাই আমাৰ বেটা ডাঙৰ হ'লে যাবা আৰু যাবা দেই ক'ত যাবা আমাৰ ফালে মই মাতি থৈছোঁ নহয় অথনিও ক'লোঁ এতিয়া যাবা দেই বুলি কৈছোঁ যাওঁ যাওঁ বা আহিছোঁ ঐ নাযাওঁ